চন্দ্ৰত কৰা হ'ব খেতি 2025 চনৰ ভিতৰত চন্দ্ৰত গছ ৰোপণ কৰা হ'ব খাদ্য অক্সিজেন ঔষধৰ বাবে ব্যৱহাৰ কৰা হ'ব এই গছসমূহ এয়া হ'ব চন্দ্ৰত মানৱ বসতি স্থাপনৰ এটা প্ৰাৰম্ভিক পদক্ষেপ 1969 চনত আমেৰিকাৰ এপল' 11 অভিযানৰ জৰিয়তে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত উপস্থিত হৈছিল তেতিয়াৰে পৰা বিজ্ঞানীসকলে চন্দ্ৰত মানৱ বসতি স্থাপনৰ ওপৰত নিৰন্তৰভাৱে গৱেষণা কৰি আহিছে শেহতীয়াকৈ চন্দ্ৰযান 3ও চন্দ্ৰত ধৰা পেলাইছে অক্সিজেনৰ উপস্থিতি এতিয়া চলি আছে হাইড্ৰজেনৰ সন্ধান আৰু এবাৰ পৰিকল্পনা চলি আছে যে চন্দ্ৰত গছ গজাবলৈ চেষ্টা কৰা হ'ব অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলে এই ক্ষেত্ৰত কৰি আছে গৱেষণা প্ৰায় এবছৰৰ পূৰ্বে চন্দ্ৰত উদ্ভিদ গজোৱাৰ লক্ষ্যৰে নতুন অভিযান ঘোষণা কৰা হৈছিল বিজ্ঞানীসকলে কয় যে 2025 চনৰ ভিতৰত চন্দ্ৰত গছ ৰোপণ কৰাৰ চেষ্টা কৰা হ'ব ইজৰাইলৰ ব্যক্তিগত চন্দ্ৰ অভিযানৰ অধীনত ভেৰছেট 2 মহাকাশযানৰ জৰিয়তে চন্দ্ৰলৈ উদ্ভিদৰ বীজ প্ৰেৰণ কৰা হ'ব অৱতৰণৰ পিছত এই বীজসমূহ সিল চেম্বাৰৰ ভিতৰত ৰোপণ কৰা হ'ব ইয়াৰ পিছত সেইসমূহত অংকুৰণ নিৰীক্ষণ কৰা হ'ব চন্দ্ৰত খেতি কৰিবৰ বাবে সেই উদ্ভিদসমূহ বাছনি কৰা হ'ব যিসমূহ অত্যন্ত কঠিন পৰিস্থিতিটো বৃদ্ধি হ'ব পাৰে লগতে কম সময়ৰ ভিতৰতে গজা উদ্ভিদ হ'ব লাগিব ইয়াত অন্তৰ্ভুক্ত আছে অষ্ট্ৰেলিয়াৰ পৰা অহা ঘাঁহ যি পানী অবিহনেও বাঢ়িব পাৰে গৱেষকসকলে কৈছে যে এয়া হৈছে চন্দ্ৰত মানৱ বসতি স্থাপনৰ দিশত এটা প্ৰাৰম্ভিক পদক্ষেপ এই উদ্ভিদসমূহ চন্দ্ৰত খাদ্য ঔষধ আৰু অক্সিজেনৰ বাবে ব্যৱহাৰ কৰা হ'ব যদিহে গৱেষকসকলে চন্দ্ৰত গছ গজোৱাত সফল হয় তেনেহলে তেওঁলোকে পৃথিৱীৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশত শস্য খেতি কৰাটো সফল হ'ব চন্দ্ৰত উদ্ভিদ গজাবলৈ অভিযানৰ প্ৰকল্পটো লুনেৰিয়া বন সংস্থাৰ দ্বাৰা পৰিচালিত হৈছে ইয়াত অষ্ট্ৰেলিয়া আৰু ইজৰাইলৰ বিজ্ঞানীসকল অন্তৰ্ভুক্ত আছে এই প্ৰকল্পক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰা হৈছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ